হেল্ল' এভৰিৱান আপোনালোক সকলো ভালে আছেনে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আপোনালোক সকলো কুশলে থাকক আহক আজি আমি অতি সাধাৰণভাৱে আৰু সহজ উপায়েৰে চিকেন বিৰিয়ানী বনাওঁ বনাবলৈ লোৱা চিকেন বিৰিয়ানী মই এই চিকেন কেইপিচ 1 ঘণ্টাৰ আগতে 1 চামুচ চাহ চামুচেৰে হালধি আৰু 1 চামুচ জিৰা গুড়া আৰু 1 চামুচ নিমখ আৰু অকণমান কেঁচা মিঠাতেল দি মাৰি ৰাখিছিলোঁ এইটো চিকেন মাৰি থৈছোঁ আৰু এতিয়া মই কেৰাহীত তেল গৰম কৰি এয়া পিঁয়াজ দিছোঁ কাৰণ চিকেন কেইপিচ মই ফ্ৰাই কৰি ল'ব লাগিব চিকেনৰ কেঁচা গোন্ধটো নাহিবৰ কাৰণে সম্পূৰ্ণ ফ্ৰাই কৰিব নালাগে অকণমান কৰিব লাগে এয়া মই এটা তেজপাত দিছোঁ আৰু এয়া লং ইলাচি দালচেনি এয়া মই তেলত দি দিছোঁ আৰু এই চিকেন কেইপিচ পিঁয়াজো হৈ থাকিব আৰু চিকেনো হৈ থাকিব জুইটো অলপ কমাই ল'ব লাগে ঠিক আছে মই এয়া অলপ ফ্ৰাই হ'বলৈ দিম এনেধৰণেৰে মই ফ্ৰাই কৰি লৈছোঁ ইয়াত এতিয়া মই অকণমান আদা নহৰু দি লৈছোঁ আদা নহৰু অকণ মিক্স কৰা হৈ গ'ল আৰু মোৰ ফ্ৰাইটো হৈ গ'ল এতিয়া মই এয়া মোৰ কুকাৰ গৰম হ'ল আৰু কুকাৰত মই অকণমান ৰিফাইন দি লৈছোঁ বেছি দিব নালাগে ঠিক অকণমান দি লৈছোঁ এই ৰিফাইন গৰম হৈছেনে নাই তাৰপিছত মই কেইটামান পাঁচফোৰণ দিছোঁ গৰম হৈ গ'ল কেইটামান মই পাঁচফোৰণ দিছোঁ আৰু এয়া মই কিচমিচ দিছোঁ কেইটামান আৰু লং ইলাচি কেইটামান দি দিছোঁ আৰু কাজু বাদাম দি দিছোঁ কাজু বাদাম দি এয়া এনেধৰণেৰে অকণমান লৰাই দিছোঁ আৰু এয়া মই চাউল লৈছোঁ সোনা শক্তি 3 পোৱা চাউল লৈছোঁ এয়া মই কুকাৰত এয়া কৰি লৈছোঁ আৰু ফ্ৰাই কৰা চিকেন লৈ লৈছোঁ এনেধৰণেৰে শক্তি চাউল লৈছোঁ মই কোনো বাচমতি চাউলে সহজতে উপলব্ধ হয় আমাৰ এইটো সোনা শক্তি চাউল আৰু বাচমতি চাউলেই যে বনাব লাগিব এনেকুৱা কোনো কথা নাই আচলতে মই খুব সাধাৰণভাৱে বনাওঁ কাৰণ আমাৰ সকলোবোৰ বস্তু আমাৰ জেগাবিলাকত পোৱা নাযায় সেয়েহে একেবাৰে সহজ উপায়েৰে এয়া মই মানে চিকেন বিৰিয়ানী বনাই দেখুৱাইছোঁ আপোনালোকেও বনাব পাৰিব কাৰণ এইকেইটা বস্তু সাধাৰণতে মানুহৰ ঘৰত থাকেই আৰু মই এইটো অলপ অকণমান ৰঙা পৰালৈকে ভাজি লওঁ এয়া মই এনেধৰণেৰে অকণমান চাউলকেইটা ফ্ৰাই কৰি ল'লোঁ এইটো জোখত ৰঙা পেলাই দিব নালাগে অকণমান ফ্ৰাই কৰি ল'লোঁ আৰু মই যি চিকেন এনেকৈ আগতীয়াকৈ তৈয়াৰ কৰি লৈছিলোঁ সেইখিনি মই ইয়াত দি দিছোঁ মই চিকেন কেইপিচ দি দিলোঁ আৰু অকণমানকৈ লৰাই দিছোঁ জুইটো অলপ কমাই দিব লাগে বেছিকৈ লৰাব নালাগে অলপ তলৰ ওপৰ কৰি দিব লাগে ঠিক আছে এতিয়া মই ইয়াত পানী দি দিম পানী আৰু অকণমান দিব মই এইটো জোখত পানী দিলোঁ আৰু মই ইয়াত 1 চামুচ গৰম ঘিউ দিম ঠিক 1 চামুচ নহয় এনেদৰে মই ইমানকণ দিছোঁ এয়া গৰু ঘিউ দি দিছোঁ আৰু এতিয়া এটা হুইচেল মাৰিবলৈ দিম
এয়া মোৰ চিকেন বিৰিয়ানী হৈ গ'ল খুব ধুনীয়া গোন্ধাইছে একেবাৰে সহজ উপায়েৰে সকলো বস্তু ঘৰতে থকা এয়া হৈ গ'ল আপোনালোকে এতিয়া খাব পাৰে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ থাকিল